নমস্কাৰ বন্ধু বান্ধৱীসকল, জিকে টিভি অসম চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। অসমীয়া সাধাৰণ জ্ঞানৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আহকচোন আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। কাৰ জন্মদিনত অসমত অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হয়? ইয়াৰ উত্তৰ হ'ব অপশ্যন বি, ভোগেশ্বৰ বৰুৱাৰ। দবা খেলৰ উৎপত্তি ক'ত হৈছিল? ইয়াৰ উত্তৰ হ'ব অপশ্যন বি, ভাৰতত। প্ৰাচীন অলিম্পিক খেল প্ৰথমে কেতিয়া আৰু ক'ত অনুষ্ঠিত হৈছিল? ইয়াৰ উত্তৰ হ'ব অপশ্যন এ, খ্ৰীষ্টপূৰ্ব 776 চনত গ্ৰীচত। কোনগৰাকী ব্যক্তিক ক্ৰিকেট জগতৰ কিংবদন্তি পুৰুষ বুলি কোৱা হয়? ইয়াৰ উত্তৰ হ'ব অপশ্যন চি, ছাৰ ডন ব্ৰেডমেন। ক্ৰিকেট খেলৰ জন্মস্থান ক'ত? ইয়াৰ উত্তৰ হ'ব অপশ্যন বি, ইংলেণ্ডত। কোনগৰাকী খেলুৱৈয়ে বিশ্বকাপ ফুটবল আৰু ক্ৰিকেট উভয়তে খেলিছিল? ইয়াৰ উত্তৰ হ'ব অপশ্যন এ, ভিভ ৰিচাৰ্ডন। 7খনকৈ অলিম্পিকত অৱতীৰ্ণ হোৱা বিশ্বৰ একমাত্ৰ টেনিছ খেলুৱৈজন কোন? ইয়াৰ উত্তৰ হ'ব অপশ্যন চি, লিয়েণ্ডাৰ পেজ। টেনিছ খেলৰ জন্ম ক'ত? ইয়াৰ উত্তৰ হ'ব অপশ্যন এ, ফ্ৰান্সত। বিশ্বকাপ ফুটবলৰ আয়োজক ফিফাৰ চৰকাৰী ভাষাটো কি? ইয়াৰ উত্তৰ হ'ব অপশ্যন চি, ফৰাচী। অলিম্পিকত অংশগ্ৰহণ কৰা প্ৰথম অসমীয়া মহিলা খেলুৱৈগৰাকী কোন? ইয়াৰ উত্তৰ হ'ব অপশ্যন চি, লাভলীনা বৰগোহাঁই। বিশ্বকাপ ক্ৰিকেটত হেট্ৰিক কৰা প্ৰথমজন খেলুৱৈ কোন? ইয়াৰ উত্তৰ হ'ব অপশ্যন এ, চেতন শৰ্মা। বিশ্বকাপ ফুটবল খেল প্ৰথম কোন ঠাইত হৈছিল? ইয়াৰ উত্তৰ হ'ব অপশ্যন এ, উৰুগুৱেত 1930 চনত। প্ৰথম কোন ভাৰতীয় মহিলা এথলীটে অলিম্পিকত অংশগ্ৰহণ কৰিছিল? ইয়াৰ উত্তৰ হ'ব অপশ্যন বি, মেৰী ডিচুজা। অলিম্পিকৰ টেনিছত পদক পোৱা প্ৰথমগৰাকী ভাৰতীয় খেলুৱৈ কোন? ইয়াৰ উত্তৰ হ'ব অপশ্যন এ, লিয়েণ্ডাৰ পেজ। প্ৰথম মহিলা ক্ৰিকেট এছ'চিয়েশ্যন কেতিয়া স্থাপন কৰা হৈছিল? ইয়াৰ উত্তৰ হ'ব অপশ্যন এ, 1926 চনত ইংলেণ্ডত। দুখন অলিম্পিকত একেৰাহে মেডেল দখল কৰা ভাৰতীয় খেলুৱৈজন কোন? ইয়াৰ উত্তৰ হ'ব অপশ্যন চি, সুশীল কুমাৰ। বৰ্তমান সময়ত পৃথিৱীৰ আটাইতকৈ বেগী দৌৰবিদজনৰ নাম কি? ইয়াৰ উত্তৰ হ'ব অপশ্যন এ, উছেইন বল্ট। অসমৰ জয়ন্ত তালুকদাৰ দলৰ কোনবিধ খেলৰ লগত জড়িত? ইয়াৰ উত্তৰ হ'ব অপশ্যন এ, আৰ্চাৰী। 2019 বৰ্ষত ইংলেণ্ডত অনুষ্ঠিত বিশ্বকাপ ক্ৰিকেটৰ চূড়ান্ত বিজয়ী দলটো কি? ইয়াৰ উত্তৰ হ'ব অপশ্যন বি, ইংলেণ্ড। শিৱ থাপা কি খেলৰ লগত জড়িত?
ইয়াৰ উত্তৰ হ'ব অপশ্যন এ বক্সিং খেলৰ লগত। তলৰ কোনগৰাকী অসমৰ ব্যক্তিয়ে অৰ্জুন বঁটা লাভ কৰা নাই? ইয়াৰ উত্তৰ হ'ব অপশ্যন ডি এলভিছ আলী হাজৰিকে। ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ কোনবিধ খেলৰ লগত জড়িত? ইয়াৰ উত্তৰ হ'ব অপশ্যন চি ক্ৰিকেট। 7খনকৈ অলিম্পিকত অৱতীৰ্ণ হোৱা বিশ্বৰ একমাত্ৰ টেনিছ খেলুৱৈজন কোন? ইয়াৰ উত্তৰ হ'ব অপশ্যন চি লিয়েণ্ডাৰ পেজ। টেষ্ট ক্ৰিকেট খেলত চেঞ্চুৰী কৰা প্ৰথম ভাৰতীয় খেলুৱৈজন কোন? ইয়াৰ উত্তৰ হ'ব অপশ্যন এ লালা অমৰনাথ। বিশ্বকাপ ক্ৰিকেটত হেট্ৰিক কৰা প্ৰথমজন বলাৰ কোন? ইয়াৰ উত্তৰ হ'ব অপশ্যন বি চেতন শৰ্মা। বন্ধু বান্ধৱীসকল, আপোনালোক সকলোৰে ভৱিষ্যত উজ্জ্বল কামনা কৰি আজিৰ এই ভিডিঅ'টি ইমানতে সমাপ্ত কৰিছোঁ। আপোনালোকৰ মৰম আৰু আশীষ বিচাৰি পুনৰ এটি অন্য ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সকলোকে জনালোঁ ধন্যবাদ।